নমস্কাৰ সকলোকে ৰাইজ কি খবৰ ক'লে আশা কৰিছো সকলো ভালে আছে আৰু বছৰটো আৰম্ভণি হ'ল আৰু বছৰটো আৰম্ভণি হোৱাৰ লগে লগে নতুন ফোনৰ বহুত উভয়নদী হৈছে আৰু বহুত ফোন আমি দেখা পাম এই বছৰত সাৰপ্ৰাইজিং ফোন বহুত আছে ফ্লেগশিপত বহুত লাভ আইফোনো বহুত লাভ আৰু লগত এতিয়া আমি মেইন কথা হ'ম যে কি 7000 পৰা 70000 লকে আন্ডাৰ বহুত ফোন চলাব এবাৰ এই ফিচাৰ কিনিও মই আপোনালোকক জনাই দিছো আৰু এতিয়া মই বৰ্তমান তিনটা ফোনৰ বিষয়ে লৈ আছো যোনটো মই এবাৰ দেখা পাম এই জানুৱাৰী মাহত বিহু আগে সো কেটা ফোনৰ বিষয়ে সকলো স্পেচিফিকেশনস কম সব ভিডিও স্টাৰ্ট কৰো আপোনাৰ চাইছে টেক সমল আঞ্জন যদি কাই সব বলে ভিডিও আৰম্ভ কৰো সো সকলোকে গাইস ভিডিও আমি আৰম্ভ কৰো চাওক Samsung Realme Reno সিরিজ যোনটো 2 বছৰ মুৰে এবাৰ ওলাই Reno সিরিজৰ ক'ব গলে বহুত ফোন ওলাব এবাৰ ঠিক আছে সো আই যোনকিটা ফোনৰ বিষয়ে প্ৰথম ফোনটো হ'ল Realme ME16 Pro আৰু Plus 16 Pro আৰু Plus দুটা ভেৰিয়েন্ট থাকিব ঠিক আছে হেতুত আপোনালোকৰ যোনটো আছে এটা হ'ল আপোনাৰ কালাৰ গোল্ড পিংক আৰু গ্ৰে থাকিব যোনটো তিনটা কালাৰ আছে লগত আপোনালোকৰ ইয়া যোনটো কার্ভ ডিসপ্লে থাকিব বুলি কৈছে কার্ভ ডিসপ্লে থাকিব আৰু ফ্ল্যাট ডিসপ্লে থাকিব বুলি জনাইছে ফ্ল্যাট ডিসপ্লে মানে কি আপোনাৰ যোনটো আপোনাৰ প্লাস ভাৰ্জন আছে তাত আপোনালোকৰ পাব কার্ভ ডিসপ্লে আৰু প্ৰ ভাৰ্জন পাব স্যাৰ আপোনালোকে ফ্ল্যাট তেনেকা সামথিং হ'ব আৰু 7000 mAh বোট একে থাকিব দুটাত আৰু 80 ওয়াট ক'ব গলে পারফেক্ট থাকিব মানে 80 ওয়াটৰ চাৰ্জাৰ হ'ব 7000 mAh ৰ বেটাৰি জন হ'ব যেটো প্লাসৰ হ'ব প্ৰ'ৰ হ'ব যোন ডিফাৰেন্স ইকুৱেল ডেফিনেটলি এটো সেম থাকিব আৰু লগত মেইন কেমেৰা 200 MP এটা মেইন কেমেৰা থাকিব যোনটো ক'ব গলে গুটেকিটা মানে দুটেকা ন দুটা ফোনতে পাব আৰু 50 প্লাস 8 MP কেমেৰা থাকিব যোনটো ক'ব গলে বহুত ভাল আৰু ফ্ৰন্ট MP 50 MP আৰু যোনটো 8 MP যে টেলিফটো আপোনাৰ প্লাসত আপোনালোকে নাপায় প্ৰোত পাব ঠিক আছে আৰু লগত আপোনালোকৰ 4K ৰিয়েল UFS Android 16 ৰ UI7 এবাৰ আহিব বুলি কৈছে UFS UI7 Android 16 ৰ আৰু 7 Gen 4 প্ৰচেছৰ গেমিংৰ কাৰণে দিছে যোনটো ক'ব গলে বেষ্ট প্ৰচেছৰ ভাল প্ৰচেছৰ চলি যাব আৰু লগত আপোনালোকৰ ৰেটটো আপোনালোকৰ যোনটো আপোনালোকৰ প্লাসৰ হ'ব 23 আৰু প্ৰ হ'ব 35000 আন্ডাৰ হ'ব আৰু জানুৱাৰী 6 ত আমি দেখা পাম যোনটো ক'ব গলে পাইছি অলমোস্ট ঠিক আছে নেক্সট আপোনাৰ Redmi Note 15 আপোনালোকৰ 7.5 mm থিকনেস থাকে যোনটো মানে পেনেল মানে আপোনাৰ যোনটো মোবাইলটো যেতিয়া যোনটো মানে মেইন মোবাইলৰ ঠিক আছে আৰু 6.7 ইঞ্চৰ এখন AMOLED কার্ভ ডিসপ্লে পাব আৰু মোবাইল থিকনেস মোবাইল পাতলা কিমান হ'ব ঠিক আছে এটো কাৰণে থিকনেস 7.5 mm বুলি কৈছে বুজাব পৰা নাছিল বুজাই দিলো ঠিক আছে অলপ মানে মোৰ খেলি মেলি লাগি গল সেটো কাৰণে সৰি নেক্সট আপোনালোকৰ হাইড্ৰো টাচ স্ক্ৰিন দিম বুলি কৈছে হাইড্ৰো টাচ স্ক্ৰিন মানে স্ক্ৰিনখন এটা এক্সট্ৰা কিবাটা ফ্লেক্সিবিলিটি প্লাস আপোনালোকৰ পাৰফৰমেন্স এটা ভাল দিব বুলি কৈছে এই স্ক্ৰিনখনত আৰু স্মুথনেসটো বেছি হাইড্ৰো টাচ থাকিব বুলি কৈছে এটো আপুনি ফোনটো যেতিয়া উলাব তেতিয়া আমি গম পাম লগত আপোনালোকৰ 5520 mAh ৰ এটা বেটাৰি দিছে যোনটো ক'ব গলে ভাল আৰু লগত আপোনালোকৰ 6 Android 16 ত বেস্ট হয় আৰু Snapdragon 6 Gen 3 প্ৰচেছৰ আৰু লগত আপোনালোকৰ 108 মেগাপিক্সেলৰ এটা কেমেৰা লগত 8 MP এটা কেমেৰা ডট লগাই দিছে আৰু 20 MP এটা ফ্ৰন্ট কেমেৰা লগাই দিছে আৰু যোনটো 18000 ত জানুৱাৰী 6 ত উলাব এটো এটা ক'বলে ভাল বাজেট ফোন হয় 18000 টকাত এটা এনেকুৱা 108 মেগাপিক্সেল প্লাস 6 Gen 3 প্ৰচেছৰ থকা এটা Snapdragon থকা এটা যদি প্ৰচেছৰ থকা ফোন পাই আছো এই ফোনটো ইন্টাৰেষ্টিং হ'ব যোনটো ক'ব গলে আমি এই 6 তাৰিখে গম পাই যাম আৰু লাষ্ট এটা ফোন এলে আপোনালোকৰ Poco M8 আৰু Poco M Pro বৰ্তমান মই আপোনালোকৰ Poco M8 Pro টো বিষয়ে কৈছো 6.8 ইঞ্চৰ 1.5 AK5 এখন কোৱালিটি ডিসপ্লে থাকিব যোনটো ক'ব গলে ভাল আৰু 6500 mAh এটা বেটাৰি লগত আপোনাৰ 100 ওয়াটৰ এটা চাৰ্জাৰ দিম বুলি কৈছে আৰু 6500 mAh বেটাৰি 100 ওয়াটৰ চাৰ্জাৰ ডেফিনেটলি এটা লাগে বিকজ তেতিয়া চাৰ্জটো বহুত জলদি আপোনালোকৰ হৈ যোৱাৰ চান্স থাকে লগত আপোনালোকৰ Dimensity 7300 mAh থাকিব এটা সো Dimensity 7300 mAh যোনটো দিছে সেই হিচাপত আপোনাৰ পাৰফৰমেন্স গেমিংৰ ভাল হ'ব আৰু এবাৰ Dimensity প্ৰমিস কৰিছে যে কি এই বছৰ এডি প্ৰচেছৰটো আৰু ভাল আৰু পাৰফৰমেটিক বনাব বুলি জনাই দিছে লগত আপোনালোকৰ ইয়াৰ যোনটো কেমেৰা আছে 50 প্লাস 8 আৰু লগত 2 MP থাকিব তিনটা কেমেৰা হ'ব যোনটো ক'ব গলে আপোনালোকৰ ভাল এটা কেমেৰা গ্ৰাফিক মোমেন্টছ এটা দি দিব ফিলিংছত কেমেৰা গ্ৰাফিয়ে থাকিব একদম আপোনালোকৰ ভাল এটা পাৰফৰ্ম দি দিম বুলি কৈছে এই কেমেৰা কিটাই আৰু আপোনাৰ 18000 ৰ ফোনটো হ'ব এটো এটা বাজেট ফোন হয় সো এটো যদি এবাৰ যদি বহুত কাস্টমাৰছ ৰেটিংছ ভাল আহি যায় আৰু যদি ফোনটো খসা যেনেকে কৈছে তেনেকে যদি হয় তা ডেফিনেটলি এই বছৰৰ সবৰ মুখত Poco থাকিব বুলি মানে Poco M8 Pro মুখত চবৰে থাকিব বুলি মানে আশা পুৰা আছে আৰু সো ভিডিও ইমানখিনি আছিল তিনটা ফোনৰ বিষয়ে কলো বহুত ফোন আছে জনাবলে আৰু লাহে ভিডিও পাই থাকিব আৰু বছৰটো ষ্টাৰ্ট হৈছে আৰু ভিডিও বহুত চাবলে আছে বহুত বনাব আছে আৰু আপোনাৰ মোবাইল বহুত চাব আনএক্সপেক্টেড ৰেটসো আছে বহুত আনএক্সপেক্টেড মোবাইল ফোনসো লাভ সো ভিডিও ইমানখিনি আছে কবলে একবাৰ লগ পাম নেক্সট এপিসোড টাটা বাই বাই জয় অসম শুভৰাত্ৰি জয় জুবিন্দা